পখিলা খেদা বয়সতে এনেদৰে এবছৰৰ বিচনাত পৰি আছে এটি নিষ্পাণ শিশু। সমনীয়াৰ সৈতে খেলি থকা বয়সত এতিয়া বিচনাৰ লগৰী হৈ পৰিছে এটি শিশুৰ বাবে। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ মহিলাৰ কুলডুং গাঁৱৰ গোপাল মেধি আৰু ভাৰতী মেধিৰ 9 বছৰীয়া কন্যা প্ৰিয়ংকা মেধি। পৰিয়ালটোৱে বহু চিকিৎসা কৰিলে যদিও একমাত্ৰ অৰ্থৰ অভাৱত উন্নত চিকিৎসা কৰিবলৈ সক্ষম নহল। চাহ দোকানত কাম কৰি পৰিয়াল পোহপাল দিয়া গোপাল মেধি এতিয়া প্ৰিয়ংকাৰ বাবে অসহায় হৈ পৰিছে। কিন্তু প্ৰিয়ংকা পূৰ্বৰ পৰা এন নাছিল। প্ৰিয়ংকাও খেল ধেমালি কৰিছিল সমনীয়াৰ সৈতে। ইয়াৰ পূৰ্বে কণমানি প্ৰিয়ংকা আছিল এগৰাকী মৰম লগা ছোৱালী। সমনীয়াৰ সৈতে নাচি বাগি খেলি ধূলি ভাল পোৱা প্ৰিয়ংকাৰ জীৱনলৈ হঠাতে নামি আহিল ঘোৰ অন্ধকাৰ। 2 বছৰ পূৰ্বে এদিন হঠাতে ঘৰত অচেতন হৈ পৰিল প্ৰিয়ংকা। পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয় লৈ গ'ল প্ৰিয়ংকাক। পৰৱৰ্তী সময়ছোৱাত প্ৰিয়ংকাৰ গুৰুতৰ অপাৰেশ্যন কৰা হ'ল যদিও সুস্থ হৈ নুঠিল প্ৰিয়ংকা। হাত ভৰি তথা দেহৰ অংগ প্ৰত্যংগবোৰ অকামিলা হৈ পৰিল প্ৰিয়ংকাৰ আৰু মুখেৰে একো ক'ব নোৱাৰা হ'ল প্ৰিয়ংকা। আৰু এনেকৈয়ে এবছৰৰ পৰা বিচনাতে পৰি আছে হাঁহি ধেমালিৰে খেলি থকা প্ৰিয়ংকা। সঁচাকৈ প্ৰিয়ংকাৰ চকুলৈ চাই এক অসহনীয় পৰিৱেশৰ লগত সন্মুখীন হৈছিল আমি। স্বদেশী বাৰ্তাৰ কেমেৰাত অসহায় মাতৃগৰাকীয়ে হুক হুকাই কান্দি উঠিছিল। কওকচোন কেতিয়াৰ পৰা এনেকৈ প্ৰিয়ংকা পৰি আছে বিচনাত? আজি 6 বছৰমানৰ পৰা তাই মানে বেমাৰ এটা হ'লৈ মানে যিদিনা তাই প্ৰথম বেমাৰ হয় আমি ঘৰত নাছিলোঁ, বাহিৰত আছিলোঁ। তাৰপিছত তাই সেইদিনা ৰাতি তাইৰ বেমাৰ এটা হ'ল যিহেতু তাই মানে মাত বোল নোহোৱা হৈ গৈছিলে। মানে মাত বলটো নোৱাৰে, হাত ভৰিবিলাক টানা টানি কৰি আছিলে। আমি শুই আছিলোঁ, আধা ৰাতিতে এনেকুৱা বেমাৰ এটা হ'ল। তাৰপিছত আমি দৌৰা-দৌৰি কৰি মানে মেডিকেলত লৈ গ'লোঁ, GMC মেডিকেলত। তাৰপিছত আৰু তাত চিকিৎসা কৰাৰ পিছত আৰু মাহে মাহে তাইৰ বেমাৰটো হৈ থাকিব ধৰিলে। প্ৰতি মাহতে হয়, কেতিয়াবা 6 মাহ মূৰতো হ'ব ধৰিলে বা 1 বছৰৰ মূৰতো হয়। যোৱা বছৰ তাইৰ বেমাৰ হ'ল, 1 বছৰৰ মূৰত তাইৰ বেমাৰটো হৈছিলে। তাৰপিছত আৰু এতিয়া যি আমি বেমাৰ মানে অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যনটো মানে পইচাৰ অসুবিধা আগতে কৰিব দিছিলে ডক্তৰে, আমি পইচাৰ অসুবিধাৰ কাৰণে আমি কৰা নাছিলোঁ। তাৰপিছত যোৱা বছৰ আৰু খুজি মেলি গাঁৱৰ পৰা অলপ পইচা ল'লোঁ, এনেকৈ কাৰোবাৰ ঘৰুৱা মানুহৰ পৰা ল'লোঁ, এনেকৈ লৈ তাৰ অপাৰেশ্যনটো কৰিলোঁ। কৰাৰ পিছত এতিয়া মানে যি অপাৰেশ্যন কৰিছোঁ তাৰ মাত বোলো নোহোৱা হৈ গৈছে। আৰু আনাৰ পিছত আমি ডক্তৰৰ চিকিৎসা এতিয়া ল'ব পৰা নাই, পইচাৰ অসুবিধা। এখেতেও হাজিৰা কৰে, আমি পইচা যোগাৰ কৰিব পৰা নাই। এতিয়া যোৱা বছৰৰ পৰা এনেকৈ পৰি আছে তাই। আমি পইচাৰ অসুবিধাৰ কাৰণে চিকিৎসা নিব পৰা নাই। আৰু এতিয়া মই মানে ৰাইজৰ পৰা অলপ সহায় বিচাৰি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ আৰু স্বাস্থ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱক মই অনুৰোধ জনাইছোঁ যে মোৰ ছোৱালীজনীক অলপ চকু মেলি চাই আৰু মই যাতে আগৰ দৰে ছোৱালীটোক ঘূৰাই পাওঁ আৰু আগৰ দৰে খেলিবও পৰা হয় তাই নিজৰ দাদাক আৰু ছোৱালীটোৰ লগত যাতে তাই আগৰ নিচিনা ঘূৰা ফুৰা কৰিব পাৰে, মাতবোল কৰিব পাৰে, এইখিনি অনুৰোধ মোৰ। ক'তো যাব নোৱাৰোঁ তাইক এৰি। এতিয়া মই ক'তো যাব নোৱাৰোঁ। এতিয়া মই মাত্ৰ তাইৰ লগতে থাকোঁ। কিবা কাম হ'লে ল'ৰা ছোৱালী দুটাক তাইৰ লগত থৈ অলপ সময়ৰ কাৰণে যাওঁ ওলাই, কিবা কাম থাকিলে। বিশেষ কাম নহ'লে এনেই মই ক'তো নাযাওঁ আজিকালি। আগতে অলপ কাম কৰিছিলোঁ, 2 পইচা পাইছিলোঁ, কিবা সৰু সুৰা কাম কৰি যায়। এতিয়া মই ক'তো যাবও নোৱাৰোঁ। তাইকে আৰু ৰখীয়া হৈ থাকে আৰু হাজবেণ্ডে কেতিয়াবা অলপমান মানে পইচা পাতিৰ অসুবিধা হয় আৰু সেইকাৰণে আৰু ডক্তৰৰ তাত নিবও পৰা নাই আমি। তেখেতেও ইচ্ছা কৰে, তাইক মানে দেখা পালে মানে বহুত হেৰি কৰে, বহুত মৰম কৰিছিলে। তাইয়ে বেছি হেৰি কৰিছিলে ঘৰখনত। চৰকাৰৰ লগতে অসমবাসীকো অনুৰোধ জনাই আপুনি যে তাইক সহায় কৰিব লাগে। হয়, মই অসমবাসী ৰাইজকো অনুৰোধ জনাইছোঁ যাতে মই ছোৱালীজনী আগৰ নিচিনা ঘূৰাই পাওঁ।
আৰু সকলোকে এইখিনিয়ে অনুৰোধ জনাইছোঁ যাতে মোক অলপ সহায় কৰে, ছোৱালীজনী যাতে আগৰ নিচিনা ঘূৰাই পাওঁ। কৰিবলৈ হাতযোৰ কৰি অনুৰোধ কৰিলে চৰকাৰ তথা অসমবাসী ৰাইজক। সদাশয় অসমবাসী ৰাইজে যদি প্ৰিয়ংকাৰ হেৰুৱা হাঁহি ঘূৰাই আনিবলৈ পৰ্যাপ্ত মানে প্ৰিয়ংকাৰ মাতৃৰ বেংক একাউণ্টত সহায় কৰিব পাৰে, তেন্তে আমাৰ উদ্দেশ্য নিশ্চয়কৈ কিছু সফল হোৱা বুলি ভাবিম। আপোনাৰ অলপ সহায়ে এটি নিষ্পাণ শিশুৰ জীৱনলৈ ঘূৰি আহিব পাৰে অলেখ সুমধুৰ দিন। আপুনি যদি প্ৰিয়ংকাক সহায় কৰিব পাৰে তেন্তে বেংকৰ সবিশেষ দিয়া হ'ল। বেংক ষ্টেট বেংক অফ ইণ্ডিয়া, একাউণ্ট নম্বৰ 3200711617। আকৌ কৈছোঁ 3200711617। IFC নম্বৰ SBIN 0005242। আকৌ কৈছোঁ IFC নম্বৰ SBIN 0005242। একাউণ্ট হোল্ডাৰ ভাৰতী মেধি। আপুনি যদি প্ৰিয়ংকাৰ স্বাস্থ্যৰ বুজ ল'ব বিচাৰে তেন্তে এই নম্বৰত ফোন কৰিব পাৰে। ফোন নম্বৰটো হৈছে 9365433124। আকৌ কৈছোঁ 9265433124। নিউজ ডেস্ক ৰিপৰ্ট, স্বদেশী বাৰ্তা।